নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হেমাই আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ঘৰতে অতি সহজ উপায়ে কেমিকেল ফ্ৰী নিম চাবোন এডোখৰ কেনেকৈ বনালোঁ তাকে শ্বেয়াৰ কৰিছোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এতিয়া নিমপাতখিনি এই ধৰণে ভালকৈ ছিঙি লৈছোঁ। তাৰ পাছত ধুই মই মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম, এটা পেষ্ট বনাই ল'ম। তাৰ পাছত আমি এতিয়া চ'প পেষ্টডোখৰ লৈ এই ধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে পিচ পিচকৈ কাটি ল'ম। যিমানডোখৰ প্ৰয়োজন হয় সিমানডোখৰ কাটিলেই হ'ল। যিমান সৰুকৈ কটা হয় সিমানেই বইলিং কৰিবলৈ সুবিধা হয়। যিহেতু আমি ডাবল বইলিং প্ৰচেছ ইউজ কৰিব লাগিব, সেই হেতুকে যিমান সৰু কৰিম সিমানেই সোনকালে গলিব। খুবেই নেচাৰেল হয়। মই নিজেই ব্যৱহাৰ কৰি খুবেই সুফল পাইছোঁ। আশা কৰোঁ আপোনালোকেও নিশ্চয় ভাল পাব। ইয়াৰ পাছত আপোনালোকে ফ্ৰিজত এঘণ্টামান ৰাখি দিব পাৰে, নতুবা এনেকৈও ৰাখি দিলেও হ'ব, অলপ সময় লাগিব ব্যৱহাৰৰ উপযোগী হ'বলৈ। মই এঘণ্টামান ফ্ৰিজত ৰাখি দিয়াৰ পাছত এয়া মোৰ ধুনীয়াকৈ চাবোনখিনি ৰেডি হৈ গৈছে, ব্যৱহাৰ উপযোগী হৈ পৰিছে। এতিয়া মই কাপটোৰ পৰা চাবোনডোখৰ এৰুৱাই দেখুৱাইছোঁ আপোনালোকক, লগতে ব্যৱহাৰ কৰিও দেখুৱাম। যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে উপকৃত হৈছে বা ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।